এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। পুনৰ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ। কেক খাবলৈতো সকলোৱে ভাল পায়, গতিকে ঘৰতে কেনেদৰে কেক অতি সহজতে বনাব পাৰে আজি তাকেই আমি চাওঁ আহক। এয়া মই লৈছোঁ 4টা কণী, 1 চামুচ বেকিং পাউডাৰ, আৰু এইটো বেকিং পাউডাৰ মই ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে মই লৈছোঁ 1 কাপ ৰিফাইন তেল, 1 কাপ ময়দা আৰু 1 কাপ চেনি, 3টাৰ জোখ সমানে লৈছোঁ। এতিয়া প্ৰথমতে মই কণীকেইটা ভাঙি লৈছোঁ মিক্সিত, আৰু এতিয়া ইয়াতে মই চেনিখিনিও দি দিম। আৰু চেনি আৰু কণীখিনি আমি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে হাতেৰেও কৰিব পাৰে, মই এতিয়া মিক্সিতে কৰিছোঁ, ভালদৰে হৈ যাব। আৰু এয়া মিক্সিত মই ভালদৰে চেনি আৰু কণীখিনি ফেটি ল'লোঁ। আৰু এতিয়া এই মিশ্ৰণটোতে মই বেকিং পাউডাৰ 1 চামুচ দি দিম। আৰু বেকিং পাউডাৰখিনি দিয়াৰ পিছতে যিখিনি ময়দা আছিল, ময়দা কাপো দি দিছোঁ, আৰু ৰিফাইন কাপো আমি ইয়াতে দি দিছোঁ। আৰু পুনৰ গোটেইখিনি এতিয়া ভালদৰে আমি পুনৰ পিচি ল'ম। আপোনালোকে মিক্সি নহ'লেও যদি হাতেৰে কৰে তেতিয়াও ভালদৰে লৰাই থাকিব, যেতিয়ালৈকে মিশ্ৰণটো একেবাৰে ডাঠ আৰু পাতলৰ মাজত আহি নপৰে। এয়া দেখিছে, বেছি পাতলো হোৱা নাই আৰু একেবাৰে ডাঠো হোৱা নাই। আৰু গোটেই মিশ্ৰণটো আমাৰ ৰেডি হোৱাৰ পিছতে এইখিনি আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টামান ভালদৰে ৰাখি দিম, যাতে কেকটো বনালে ভালদৰে ফুলে। আৰু এয়া এতিয়া মই ৰাখি দিয়াৰ পিছতে এখন পেপাৰ কাটি লৈছোঁ এনেদৰে। আৰু এয়া কাটি লোৱাৰ পিছতে মই অকণমান কাগজখনত ৰিফাইন লগাই দিম, যাতে পিছত কেকটো ওলাওঁতে আমাৰ সহজ হয়। এয়া মই অকণমান ৰিফাইন থাকি গৈছিলে কাপটোত লওঁতে, সেইখিনিকে দি দিছোঁ। আৰু গোটেইখনতে ৰিফাইনখিনি সানি লোৱাৰ পিছতে আমি মিশ্ৰণটো ভালদৰে দি দিম। আৰু এয়া মই দি দিছোঁ, আৰু ধ্যান ৰাখিব যাতে সমানফালে হৈ যায় সকলোখিনি। ভালদৰে মই অকণমান লৰাই দিছোঁ যাতে সকলো ফালে সমান হৈ যায়। আৰু এতিয়া আমি এই গোটেই মিশ্ৰণটো ৰেডি হোৱাৰ পিছতে ট্ৰেত ঢলাৰ পিছত অভেনত ভৰাই দিম। আৰু প্ৰথমতে মই 10 মিনিটৰ বাবে অভেনটো প্ৰিহিট কৰি ৰাখিছিলোঁ। আৰু মই ইয়াতে 180 ডিগ্ৰী চেলচিয়াছত বনাইছোঁ, তলফালেদি হিট দিছোঁ। আৰু সময়টো মই এতিয়া 45 মিনিট ৰাখিছোঁ। পিছত আপোনালোকে অকণমান নহ'লে চাই ল'ব পাৰে। এয়া চাওকচোন, মই নমাই অনাৰ পিছতে এনেদৰে সোমাই চাইছোঁ, এয়া লাগি ধৰা নাই, মানে মোৰ কেকটো অলৰেডি ৰেডি হৈয়ে গ'ল। গতিকে এয়া মই গোটেই কেকটো চাৰিওফালৰ পৰা এনেদৰে ওলাবৰ বাবে কাটি পেলাইছোঁ। আৰু এয়া দেখিছেনে, অতি সহজতে সোনকালে মই কেক বনালোঁ। আপোনালোকে অভেন নাথাকিলেও কেৰাহী এখনত বনাব পাৰে এনেদৰে ঢাকন দি পেলাই। গতিকে এয়া অতি সহজতে বনোৱা কেক। গতিকে আপোনালোকে নিশ্চয় ৰেচিপিটো চাই কেনেকুৱা পালে মোক নিশ্চয় জনাব। লাইক কৰিব, ভিডিঅ'টো কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।